Hi guys, good morning. Hi guys, good morning. Good morning. Good morning. তো আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া ৰিয়ান আৰু মোৰ ৰিয়ানে খালে আজি কি খালা আজি ৰুটি আৰু জেলি আৰু মই খালো ৰুটি আৰু বাটাৰ হয় না तेरे बातर खाले माय ৰুটি আৰু বাটাৰ খালো আৰু आलू का चालू बेटा कहाँ गए थे হ'ব দিয়া বঢ়িয়া হৈছে আৰু कि আজি ঘৰৰ কাম চাম কৰিলো হৈ গ'ল এতিয়া খালি গা ধুব বাকী আছে তাৰ আগতে মই এটা কাম কৰিব আজি নানাৰ বাৰ্থডে বুলি কি কৰোঁ গধূলি টাইমত কি হয় কি নহয় আপোনালোকেতো দেখা পায়ে থাকিব অলপ অলপকৈ মই দেখুৱাব চেষ্টা কৰিম যিখিনি পাৰোঁ আৰু সেয়াই আৰু নানা আহিব অলপ পিছত তাইতো আহে ৰেগুলাৰ আহিব বাপেকৰ লগত অলপ পিছতে আহি পাব এতিয়া মই চুলিত লগাম এটা পেষ্ট এটা লগাম কাৰণ মোৰ আজি 4-5 দিনমান ধৰি হেয়াৰ ফল হৈ আছে মানে বহুত সাংঘাতিক ধৰণত মানে চুলি সৰি আছে নাজানো কি হয় মানে এইটো ছিজনত হয় আৰু এফালে আপোনাৰ ফাগুন মাহত মাৰ্চ ফেব্ৰুৱাৰী লাষ্টৰ ফালে মোৰ মানে তেনেকুৱা কিবা ছিজন ৱাইজ এনেকুৱা হয় নেকি তো মাজত মানে একদম নাথাকে হেয়াৰ ফল টোটেলি বন্ধ হয় তাৰপিছত এইটো মানে ঠাণ্ডাৰ আগে আগে মোৰ মানে পুৰা মানে হেয়াৰ ফল হয় এইবাৰো এতিয়া হৈছে আজি 5 দিনমান হ'ল 4-5 দিনমান হ'ল মই আজি পেক মানে পেষ্ট এটা লগাওঁ আৰু এইটো পুৰা মানে হোমমেড হয় সেইটো মই ইয়াৰে ভিডিঅ' বনায়ো ৰাখিছোঁ ভিডিঅ' আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম সেইটো মানে বহুত কামত দিছে মোক যোৱাবাৰ লগাওঁতেও মোৰ হেয়াৰ ফল একদম বন্ধ হৈ গৈছিলে সপ্তাহত 2-3 দিনমান লগাইছিলোঁ কণ্টিনিউ তাৰপিছত মোৰ বন্ধ হৈ গৈছে এতিয়াও সেইকাৰণে মই সেইটো পেকে লগাম সেইটো পেষ্টে লগাম আপোনালোকেও লগাব পাৰে মই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব ভিডিঅ'টো Happy birthday to my darling Nana. দিয়া বাবু দিয়া কাৰ্ডখন বাবু নানা তোমাক বাবু কাৰ্ড দিব থেংক ইউ কোৱা দেখাই দিয়া কাৰ্ডখন বাবু তাতে লিখিছে তাতে হেপী বাৰ্থডে নানা বুলি ইয়াতে দেখাই দিয়া মোবাইলত চবে দেখাব ক'ত গ'ল এইটো বাবুৱে লিখিছে নানাৰ কাৰণে কাৰ্ড নিজে লিখিছে ভাল লাগিছেনে তোমাৰ তুমি থৈ দিবা দেই পঢ়াত তাতে খালি মুখ দিবা খাব নানা ভাল লাগিছে নে মৌচুমীটো মিঠা নে মিঠা ভাল নালাগে টেঙা ভাল লাগে টেঙা হ'লেও খাব লাগে মিঠা হ'লেও খাব লাগে মৌচুমী খাবই লাগে তেতিয়াই তুমি এনাৰ্জি পাবা বাবু দাদা সদায় খাই তুমিও খাব লাগিব নহ'লে বেমাৰ হৈ যাব নহয় দে ঘপকৈ খাই দিয়া এনেকৈ নাকটো বন্ধ কৰি খাই দিয়া খাই দিয়া এতিয়া আমি ঘৰত আহি গ'লোঁ দুটা বৌ নাই বিহুৰ মাক নানাৰ মাক কামে কামে গৈছে বড়ো স্কুল খুলিছে স্কুলত গৈছে আৰু সৰু বৌ অফিচত গৈছে মাৰ অলপ বনোৱা চনোৱাত অলপ দিগদাৰ হয় কাৰণ দেউতা আৰু মা থাকে আৰু বিহুৰ লগত বিহুক অকলে ৰাখি বনোৱা চনোৱা কৰাত অলপ দিগদাৰ হয় সেইকাৰণে ময়ো আহিলোঁ আহি অলপ চাই দিছোঁ বিহুকো তিনিওটা বাচ্চাকে মা ইফালে পাকঘৰত আছে বনাই আছে এইটো ষ্টেজত বিহুৰ মানে এনেকুৱা বাচ্চাবিলাকক অলপ ৰাখিব দিগদাৰ হয় কাৰণ অলপ জানা হৈ আহে ন আৰু মাহঁতৰ কি হয় আমাৰে মানে ভাগৰ লাগি যায় দেউতা আৰু মাৰটো অলপ বেছিয়ে ভাগৰ লাগে কাৰণ চবৰে এতিয়া সেইটো মাহঁতৰ এতিয়া সেইটো বয়স নাই ন বাচ্ছা মানে চাই থকা কিন্তু উপায় নাই কি কৰিব আৰু সেইকাৰণে ময়ো এনেকৈ আহোঁ আহি অলপমান চাই দিওঁ আৰু এতিয়া গধূলিৰ সময় নেনাৰ মানে কেকটো কাটিবৰ হৈছে কেকটো ঘৰতে কাটি আমি ওলাই যাম ওচৰতে মানে ৰেষ্টুৰেণ্ট এখনত এনে আজি ডিনাৰ কৰি আহিম চবেই মিলি সদায়তো ঘৰতে খোৱা হয় আজি অলপ যাম বাহিৰত আৰু কেকটো মানে খুবেই ধুনীয়া পুৰা মানে নেনা খুচ হৈ গৈছিলে তাই পুৰা মেকআপৰ কেক বিচাৰি আছিলে বিৰাট ধুনীয়া ৰিয়ানে নেনাৰ গিফ্টটো লৈ আছে নেনাৰ গিফ্টটো আজি আহি পাইছে তাই কিটচেন ছেটটো ফাইনেলি ফ্লিপকাৰ্টৰ পৰা আহি গৈছে আজি আহিছে এইটো তাক দিছে তাই বিৰাট খুচ
চ' আমি আহিলোঁ চেণ্টাৰ পইণ্ট ৰেষ্টুৰেণ্ট, এইখন আমিনগাঁৱৰ ফালে আছে। তাত আহিলোঁ কাৰণ ওচৰতো হয় অলপ। এনেকৈ গ'লোঁ, গধূলি প্ৰায় 7টামান বজাত আমি গোটেইবিলাকে ওলাই গৈছোঁ। মানে এইখিনি সময়ত গ'লে কি হয়, ডিনাৰৰ টাইমটো হৈ যায়, খাওঁতে লওঁতে 8:30 9টা বাজিয়ে যায়। আজি প্ৰথমবাৰ আহিছোঁ ইয়াতে, এনেতো নাম শুনি থাকোঁ কিন্তু অহা নহয়। আজি আহিলোঁ প্ৰথম, ভালেই লাগিছে ভিতৰত সোমাই। আগত চাওঁ কেনেকুৱা হয় কি হয়। আৰু আহিয়ে নেনা আৰু ৰিয়ানৰ মানে ফেভৰেট বস্তু একুৰিয়ামৰ ভিতৰত এইবিলাক মাছ আৰু এটা সৰু কাছ এটা আছে। সিহঁতে দেখি একদম পাগল হৈ গৈছে, ধৰিব গৈ আছে। আৰু ওপৰৰ ছাইড মানে অ'পেন, সেইটোক লৈ অলপ ভয় কৰিছে, তথাপিতো ভাল পাইছে। আৰু ভিতৰতো ভালেই লাগিছে, খুব ধুনীয়াকৈ মানে চাফা, নিট এণ্ড ক্লিন আৰু মানে খুব ডিচিপ্লিনত টেবুল চেবুলবিলাক ৰখা হৈছে। ভাল লাগিছে ভিতৰত সোমাই। আৰু মেইন চাফাটোৱে চোৱা যায়, কিমান মানে হাইজিন মেইনটেইন কৰে সেইখিনিয়ে চোৱা যায় সোমাই। তো ইয়াতে সোমায়ো সেইখিনি ঠিকে লাগিছে। আৰু ইফালে চলি আছে ফটো। আমি যাম আৰু কোনো ফটো নুঠিম এইটোতো হ'বই নোৱাৰে, গতিকে খোৱাৰ আগত, অৰ্ডাৰ দিয়াৰ আগত ফটোশ্বুট চলি আছে চবৰে। তো এনেকেই প্ৰায় 9টামান বজাত আমি ওলাই আহিলোঁ খাই বৈ। এতিয়া যাব ওলাইছোঁ চব খাই বৈ একদম টায়াৰ্ড হৈ গৈছোঁ। আৰু ভ্লগটো মই এইখিনিতে শেষ কৰিলোঁ। ঘৰত গৈ আৰু মানে কণ্টিনিউ নকৰোঁ, ইয়াতেই শেষ কৰোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।